নমস্কাৰ মই মৰিগাঁও জিলাতে আছো আজি মৰিগাঁওৰ পৰা 7 কিলোমিটাৰ দূৰত অৱস্থিত এখন গাঁৱত যিখন গাঁৱত প্ৰতিভাৰ অভাৱ নাই তেনেগৰাকী প্ৰতিভাৱান শিল্পীৰ ঘৰতে আজি আছো আহক মই তেখেতৰ কথা আপোনাক চিনাকি কৰাই দিওঁ তেখেতৰ কথা চিনাকি হ'ম গানো শুনিম কথাও পাতিম নমস্কাৰ 2014 চনত আপুনি মৰিগাঁও মহাবিদ্যালয়ত শ্ৰেষ্ঠ গায়িকা হিচাপে নিৰ্বাচিত হৈছিলে সেইখিনি সময়ত আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল আৰু কিমানটা সংগীত পৰিৱেশন কৰিছিল আপুনি এই সময়খিনি সেইটো অনুভৱটো মানে মোৰ জীৱনৰ এটা খুব ভাল লগা সময় আসলতে সৰুৰ পৰা মই যেতিয়া গান গাইছিলোঁ তেতিয়া মোৰ সেই কলেজখনত পঢ়িবলৈ মোৰ খুব এটা ইচ্ছা আছিল সেইমতে মই যেতিয়া পাছ কৰিলোঁ মেট্ৰিক তেতিয়া মই তাত নামভৰ্তি কৰিলোঁ আৰু তাত মানে হেৰি কলেজ উইক হয় আৰু কলেজ উইকত প্ৰায় 18-20 জন মানে প্ৰতিযোগী থাকে তাৰে এজন মই আছিলোঁ প্ৰায় 12টামান গীতৰ কম্পিটিশ্যন হয় তাতে মই গোটেইকেইটা গীততে অংশগ্ৰহণ কৰিছিলোঁ আৰু তাত মানে গোটেইকেইটাত যেতিয়া মই ফাৰ্ষ্ট ছেকেণ্ড এনেকৈ মিলাই কৰি মানে চবতকৈ বেছি মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ তেতিয়া শ্ৰেষ্ঠ গায়িকা কিতাপটো লাভ কৰিছোঁ হয় এইগৰাকী 2014 চনত মৰিগাঁও মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে নিৰ্বাচিত হোৱা শিল্পী আজি তেখেতৰ ঘৰতে আমি তেখেতৰ কাষতে আছোঁ তেখেতৰ কণ্ঠত আমি গান শুনিম শিল্পী মানে হেৰিটো কাৰ পৰা অনুপ্ৰেৰণা পালে আপুনি অনুপ্ৰেৰণা বুলি ক'লে মোৰ প্ৰথমে মোৰ দেউতাৰ পৰা মই শিকিছোঁ সৰুৰ পৰাই আচলতে মানে কি হয় যেতিয়া সৰু আছিলোঁ তেতিয়া ঘৰত বাদ্যযন্ত্ৰ নাছিলে তেতিয়া মানে কি হয় দেউতাই কিবা এটা গান শিকালে মই খুব মানে মন দি শুনো গানবিলাক কেনেকৈ গাইছে কি ধৰণে গোৱা হৈছে গীতবিলাক তেনেকৈ শুনো আৰু তেতিয়াতো বাদ্যযন্ত্ৰ নাছিলে বাৰু ঘৰত তেতিয়া দাদা আৰু দেউতাই মানে এনেই প্ৰেক্টিছৰ কাৰণে বাতি আৰু গ্লাছ লৈ পেলাই চামুচি মানে বজায় তেনেকৈ মোক তাল মানখিনি শিকাইছিলে এই সকল শিল্পী কৈছে যে দেউতাক আৰু দাদাকৰ পৰা গানৰ জ্ঞান আহৰণ কৰিছিল সংগীতৰ জ্ঞান আহৰণ কৰিছিল সেইখিনি সময়ত বাদ্যযন্ত্ৰৰ সুবিধা নাছিল ঘৰত যদিও আছিল ঘৰত নাছিল তো বাতি আৰু গ্লাছত বাদ্যযন্ত্ৰৰ শব্দ উপভোগ কৰাই বা শব্দৰ হেৰি কৰি গীতৰ তালমানটো তেওঁ ধৰাই দিছিলে এইসকল শিল্পী সঁচাকৈ কৈছোঁ প্ৰতিভাৱান শিল্পী লুকাই আছে এতিয়ালৈ মই এই লুকাই থকা শিল্পীসকলৰ লগতে সদায় থাকিম আপোনালোকক চিনাকি কৰাই দিছোঁ বাকীখিনি আপোনালোকে কৰিম আপুনি অনুষ্ঠান পৰিৱেশন কৰিবলৈ কেতিয়াবা ক'ৰবাত আয়োজক কমিটিৰ ফালৰ পৰা আমন্ত্ৰণ লাভ কৰিছিলে বাৰু নিশ্চয় কৰিছোঁ মই আচলতে আগতে কৰিছিলোঁ কিন্তু মই মাজত 2 বছৰ মই গেপ দিলোঁ যোৱা বছৰৰ পৰা মই আকৌ কৰিছোঁ তেনেকৈ কৰিছোঁ নগাঁও গুৱাহাটী লখিমপুৰ তেজপুৰ এনেকৈ কৰিছোঁ মই মোৰ লগত গুৱাহাটীত ছিংগাৰ এজন আছিলে আৰু যোৱাবাৰ মই পূজাত ৰাকেশ দাৰ লগত কৰিছিলোঁ ৰাকেশ ৰাণৰ লগত কৰিছিলোঁ আৰু নীলাৰ লগতো মোৰ খুবেই ভাল নীলাৰ লগতো এটা গান গাইছিলোঁ বাৰু এনেই মৰিগাঁও ডিষ্ট্ৰিক্টতো বহুতখিনি প্ৰগ্ৰেম কৰা হৈছে বাৰু এতিয়ালৈ আপুনি জুবিনদাৰ লগতো আমি 2019 চনত জানমণি কেছটো কণ্ঠদান কৰা বুলি জানিবলৈ পাৰিছোঁ কৰিছিলোঁ মই জানুৱাৰী 2019 জুবিনদাৰ লগত মই কৰিছিলোঁ আচলতে মোৰ এটা সপোন আছিলে জুবিনদাৰ লগত যোৱা আৰু তেনেকৈ গীতটো কৰিলোঁ ৰাইজে আদৰি গৈছিল আৰু জুবিনদাৰ লগত কণ্ঠদান কৰা গানটো এবাৰ আমি শুনো ৰঙা নীলা পখিলা জাকে জাকে উৰিছে তোমাক দেখি মৰম দুগুণকৈ বাঢ়িছে ও জানমণি তোমাৰ কথা ভাবি ভাবি নিশা নাহে টোপনি মোৰ জানানে ঐ ঘনে ঘনে মনতে মোৰ পৰিছে সুন্দৰ কণ্ঠ আপোনাৰ কণ্ঠত সঁচাকৈ বেলেগে কিবা বিচাৰি পাইছে নে নাজানো কিন্তু মই কিবা এটা বিচাৰি পাইছোঁ বৈবাহিক জীৱনত আবদ্ধ হৈ বৰ্তমান সময়ত সংগীতৰ চৰ্চা কেনেদৰে অব্যাহত ৰাখিছে ঘৰুৱা সমস্যাটো বহুত থাকে এগৰাকী গৃহিণী হ'লে হয় মই বৈবাহিক জীৱনত যদিও সোমাইছোঁ তথাপিও মই সকলো ফালৰ পৰা খুব ভাল সুবিধা পাইছোঁ আচলতে ঘৰৰ কামখিনি কৰি মই যিখিনি সময় থাকে সেইখিনি সময়তে মই হাৰমনিয়ামখন লৈ মই গীত শিকোঁ বা তেনেকৈ শিকা হয় কিন্তু এনেকৈ স্পেচিয়েলি বোলে অমুকখিনি সময়ত মই গীত শিকিম তেনেকুৱা নহয় মই যিখিনি সময় সুবিধা পাওঁ বহুত ভাগৰৰ মাজতো মই তেনেকৈ শিকি গৈ আছোঁ আনুষ্ঠানিক শিক্ষা আপুনি গ্ৰহণ কৰিছিল আনুষ্ঠানিক শিক্ষা বৰ্তমানলৈ গ্ৰহণ কৰা নাই কিন্তু মই দেউতাৰ পৰা সৰুৰ পৰাই মই সাৰেগামাখিনি প্ৰথমখিনি জানো আৰু গতিকে সেইখিনিকে লৈ মই নিজে হাৰমনিয়ামত বজাই মই নিজে গাবলৈ চেষ্টা কৰি আছোঁ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ এইসকল শিল্পী কিন্তু এতিয়ালৈ বৰ্তমান সময়ত এটা সুকীয়া জনপ্ৰিয়তা অৰ্জন কৰি আছে অৰ্থাৎ মৰিগাঁৱত
বহু কেইগৰাকী জনপ্ৰিয় শিল্পীৰ লগত কণ্ঠদান কৰিছে এইসকল শিল্পী আপোনালোকে অনুষ্ঠান আয়োজন কৰিলে বা আমি অনুষ্ঠান আয়োজন কৰিলে এইসকল শিল্পীক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অকণমান সুবিধা কৰি দিওঁ যেন আমি অনুষ্ঠানটো সামৰিম কিন্তু তাৰ আগতে আপোনাৰ জীৱন পৰিচয়টো জানিব বিচাৰোঁ নমস্কাৰ মোৰ নাম শ্ৰী অন্নপূৰ্ণা দেৱী মোৰ ঘৰ আগতে আছিলে খাপমাৰী এতিয়া বৰ্তমান পাটবাৰী মই যিহেতু বিবাহিত গতিকে মোৰ এজনী ছোৱালী আছে 4 বছৰ হৈছে আৰু পৰিয়াল মোৰ মানুহজন আছে আৰু মই পৰিয়াল ধন্যবাদ আমি অনুষ্ঠানৰ পৰা আজিলৈ ইমানতে বিদায় লৈছোঁ